যদি আপুনি চুৰ কৰে তেতিয়া অলপমান ইমান সৰু চেণ্ডেল চুৰ কৰি পেলাই আপুনি মাৰ খাইছে। আজিলৈকে টিভিৰ বাবে এটা নতুন একো ভাল হোৱা নাই। আজি এটা নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ আমি আহি আছোঁ। হয়, আপুনি আচৰিত হ'ব জানি আজি আমাৰ অনুষ্ঠানত এনে এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ কথা পাতিবৰ বাবে। হয়, কোন হ'ব পাৰে আপোনালোকে ভাবকচোন বাৰু। আপোনালোকে আচৰিত হ'ব জানি আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অনুষ্ঠানৰ বাবে এক্সক্লুচিভ আমাৰ চেনেলত এজন চুৰ। হয়, এয়া এজন চোৰকে আমি নিমন্ত্ৰণ কৰি আনিছোঁ। বহু ভিৰৰ মাজত তেওঁ ঘনাই চেণ্ডেল চুৰ কৰিবলৈ যায়। চেণ্ডেল চুৰ কৰিবলৈ যাওঁতে তেখেতে ধৰা পৰিলে আৰু ধৰা পৰাৰ ফলত তেখেতক বহুত তেওঁ মানে পাব্লিক ধুলাই খালে। তথাপি আমি লাজমান কাটি কৰি হ'লেও কিছুমান কথাৰ বাবে তেওঁক আজি আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিব লগা হৈছে। আহকচোন আমি তেখেতৰ লগত কথা পাতোঁ। হয়, এজন চোৰৰ লগত আজি আমি কথা পাতিম। হয় চোৰ, মানে হয় দাদা, মানে আপোনাৰ নামটো জানিব পাৰিম নেকি? ঠিক আছে বাৰু, পৰিচয়টো যিহেতু আপুনি বিচাৰিছে নহয় জানো, পৰিচয়টো মই দি দিছোঁ। মই এটা চোৰ দেই, নমস্কাৰ। আৰু লাষ্টৰ বাৰ চুৰ যাওঁতে যিহে মাৰ খালোঁ এতিয়াও বিষাই আছে। ফাৰ্মাচীত গ'লেও আকৌ সেই পেৰাচিটামলটো দিব আৰু কিবা নিমাছ এইটো মানে বিষৰ টেবলেট দি দিব, এসোপা খাব ভয় লাগে। আৰু যিয়ে নহওক আপুনি পৰিচয়টো সুধিছে যেতিয়া মই মোৰ পৰিচয়টো দি দিছোঁ। মই এজন চোৰ আৰু মোৰ নামটো কি আছিলে? বেয়া নাপাব ৰ'ব দেই। মোৰ নামটো মানে নামবিলাক মই সলাই সলাই চুৰ কৰোঁ, বাচিবৰ কাৰণে সলাই দি থাকোঁ। এতিয়া মই আচলি নামটোৱে পাহৰি গ'লোঁ নিজৰ। বেয়া নাপাব আৰু এজন মানে কি বুলি ধৰক ঘটিৰাম বাতিৰাম চোৰ আৰু এজন। হয়, ঠিক আছে, আপোনাৰ পৰিচয়টো জানি ভাল লাগিল। আমাৰ দৰ্শকসকলেও জানি ভাল পালে। এতিয়া আমাৰ দৰ্শকসকলে জানিবলৈ বিচাৰিব আৰু লগতে ময়ো জানিব বিচাৰিম আপুনি কিয় চুৰ কৰিব গৈছিল বাৰু, আৰু কেনেকৈ আপোনাৰ এনে দশা হ'ল? কি ক'ব আৰু, এই দশা হ'ল কিয় জানে, বহুত চুৰ কৰিছোঁ আগতে, চব চুৰৰ পৰাই সাৰি যাওঁ। কিন্তু লাষ্টৰ বাৰ যেতিয়া মই চুৰ কৰিবলৈ গ'লোঁ, ধৰা পৰি পেলাই এনেকুৱা পিটন খালোঁ। এতিয়া খাই কৰি পেলাই যেনে তেতিয়া অলপ ভাল পাইছোঁ। আচলতে কি হৈছিলে জানে, সেইদিনা মই এজন ডাঙৰ মানুহ ঢুকাইছিলে হা, ডাঙৰ মানুহ ঢুকুৱা দেখি একে চব পিনে মানুহেই মানুহ হে। ময়ো গৈছিলোঁ তাত, মানে সেই সুবিধাতে বহুত মানুহ যেতিয়া গোট খালে তাত নতুন নতুন দামী চেণ্ডেলবোৰ যেতিয়া দেখিলোঁ সেইবোৰ বোলো চুৰ কৰিবলৈ পেলাই ময়ো গ'লোঁ। আৰু মই সেই মানুহজনৰ প্ৰতি মই ইমান মানে মানুহজন চিনিও নাপাওঁ কোন, কিন্তু ইমান মানুহ গৈছে, মানুহবিলাকে আজিকালি জানে নহয় আৰু সেই কোনোবা এজন ঢুকাব পাৰেহে হা, একেবাৰে লাখ লাখ মানুহ, কোটি কোটি মানুহ, লাখ লাখ মানুহ আগুৰি ধৰে। মানুহজনক চিনি পাওক বা নাপাওক, যদি সোধে সিহঁতে কিজানি ক'ব নোৱাৰিব কোন ঢুকাইছে। সেই তাত গ'লোঁ, গৈ পেলাই আৰু মই তাৰমানে চেণ্ডেলযোৰ হাত দিওঁতে মোক পিছফালৰ পৰা থাপ মাৰি ধৰিলে নহয়। ধৰাৰ লগে লগে আৰু মোক ধৰাই পৰি গ'লোঁ আৰু হা, কয় নহয় 100 গোৰ মাৰিলে বাঘৰু মৰণ, এই এডোখা আৰু মোক বুজিছে। বুজিলোঁ, আপোনাৰ মানে এইটো অভ্যাস যে য'ত ভিৰ জমা হয় তাত আপুনি যায় আৰু যিযোৰ নতুন চেণ্ডেল, সেই নতুন চেণ্ডেল বা জোতাযোৰ আৰু যিযোৰ দামী হ'ব লাগিব সেই নহয় জানো, মই ঠিকেই কৈছোঁ, সেই দামী চেণ্ডেল বা জোতাযোৰ আপুনি চুৰ কৰি লৈ গুচি আহে নহয় জানো, আপুনি সেইটোকে ক'ব বিচাৰিছে। আৰু কেনেকুৱা ভিৰত আপুনি যাব বিচাৰে বাৰু, মানে কেনেকুৱা ঠাইত সুবিধা হয় আপোনাৰ চেণ্ডেল চুৰ কৰিবলৈ? ক'ৰবাত কিবা এটা ঘটনা এটা হ'ল, মানুহে আগুৰি ধৰে নহয়, তাতো মই চান্স লৈ লওঁ। য'ত মানুহ বলিয়া হৈ থাকে, মনোযোগ নিদিয়ে, ইমান হুচত নাথাকে, তাতেই মই চান্সটো লৈ লওঁ হা। আকৌ কোনোবা ডাঙৰ গায়ক আহিল, অনুষ্ঠান চাবলৈ গ'ল হা, যোৱাৰ লগে লগে ভিৰ হ'ল সেইবিলাকত। আৰু তাৰপিছত আকৌ কিবা এটা সৰু সৰু ঘটনা কিছুমান, মানুহ আজিকালি ৰং চাই ভাল পায়, ৰং চাই য'ত ভাল পায় তাতে মই চেণ্ডেল চাই ভাল পাওঁ। মোৰ চান্সটো লৈ লওঁ, চান্স পে ডান্স। তাৰপিছত আৰু হ'ল এই তেনেকুৱা যে কোনোবা ডাঙৰ মানুহৰ মৃত্যু হ'ল, তাততো মানুহে আগুৰি ধৰে, মানুহজনৰ প্ৰতি মৰম থাকক বা নাথাকক, তেওঁৰ আদৰ্শ লওক বা নলওক, সেই ভিৰতে চান্স লৈ পেলাই মই দামী দামী চেণ্ডেলবোৰত একদম হাত দিম আৰু চুৰ কৰি লৈ লওঁ। হয়, আপোনাৰ পৰা বহু কথা আজি জানিলোঁ, গতিকে আমি অনুষ্ঠান দীঘলীয়া নকৰোঁ, যিহেতু আমাৰ সময়ো চমু চাপি আহিলে। গতিকে আপোনাক ধন্যবাদ, আগলৈও ভৱিষ্যতলৈও আপোনাক এই মঞ্চখনত আমি বিচাৰিলে পাম বুলি আশা কৰিলোঁ। আৰু আপুনি মাৰ খাই থাকক, চেণ্ডেল চুৰ কৰি থাকক, আৰু তেতিয়া আপুনি আমাৰ ইয়ালৈও আহি থাকিব পাৰিব আৰু আমাৰ TRP বাঢ়ি থাকক নহয় জানো। দৰ্শকসকলেও আমি বিচাৰোঁ তেওঁলোকে ভাল ভাল অনুষ্ঠান চাওক, আৰু আপোনাৰ দৰে ব্যক্তিক এজন চুৰ কিন্তু কিয় চুৰ কৰিব লগা হ'ল সেই কথাটো বহুত গুৰুত্বপূৰ্ণ। গতিকে তেনে কথা আমি দৰ্শকৰ মাজত সদায় আগবঢ়াই লৈ যাবলৈ আমি সদায় সাজু। গতিকে আহক,
আমি এই অনুষ্ঠান আগুৱাই নিওঁ আৰু ভৱিষ্যতে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি